হাই হেল্ল' নমস্কাৰ ৱেলকাম টু মাই ইউটিউব চেনেল অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ঘৰৰ পৰাই ভিডিঅ'টো কৰিম বুলি ভাবিছোঁ, আপোনালোকে চাই থাকক স্কিপ নকৰাকৈ ভিডিঅ'টো। মই এতিয়া অফিচ যাব ৰেডি বৰ্তমান। আজি এটা স্পেচিয়েল খানা খাম বুলি ভাবিছোঁ। তুমি কি কোৱা দোস্ত? আজিৰ খানাটো কেনেকুৱা হ'ব? আমাৰ ছোৱালীটো মস্ত মোবাইলৰ পাগল এতিয়াৰ পৰা নহয়, জন্মৰ পৰাই পাগল। মোবাইল দেখাওঁতে দেখাওঁতে এতিয়া বহুত দুষ্ট হৈছে। হাই কৈ দিয়া, হাই কৈ দিয়া, হাই কৈ দিয়া। দুষ্ট এইটো, মোবাইল নহ'লে ভাত নাখায়, একো নকৰে। মোবাইল লাগিবই। এইয়া বেলেগ বতলাই দিয়া। স্পেচিয়েল হ'ব। এইফালে মই পাকঘৰৰ ফালে সোমাই আহিলোঁ। কালি ৰাতি ভাত খোৱা নহ'ল, কালি বাহিৰতে খাই আহিলোঁ খানা লগৰ লগত। সেইকাৰণে কালি ৰাতিৰ ভাতখিনি আজি ফ্ৰিজত ভৰাই থৈ দিছে। খানা কি আছে? ৰাতিৰ মাংস চাগে ন, ৰাতিৰ মাংস আৰু ৰাতিৰ ভাত। তাকে ভাবিছোঁ পেলাই দিয়াতকৈ পানী ঢালি খাই দিয়াই ভাল। সেইটো পূৰা স্পেচিয়েলকৈ মই এতিয়া বনাম। এতিয়া স্পেচিয়েলকৈ বনাই লৈ খাম। আৰু ফ্ৰিজত কি আছে? মিঠাই টকলা একো নাই, ফ্ৰিজটো খালি। পইচা পাতি নোহোৱা মানুহ কি থাকিব ফ্ৰিজত। এটা জমাইছোঁ আস্তে আস্তে টিকলিত, খুচুৰা পইচা জমাইছোঁ। কিমান কৰিব পাৰোঁ চাওঁ। খোলা পইচাবিলাক এনে পেলাই দিয়ে হয়, 1 টকা 2 টকা। তাকে ভাবিছোঁ পূৰা ফ্ৰিজৰ পৰা উঠাই থৈ দিছোঁ, কিমান টকা জমাব পাৰোঁ। তুমি পাপাৰ মানি বেগ লৈ আছা? দোস্ত দিয়া, মানি বেগটো দিয়া, দিয়া দিয়া, মই অফিচ যাম নহয়। দোস্ত দিয়া মানি বেগটো। তোমাক এতিয়া মোবাইল নালাগে, মানি বেগ লাগে। হা দিয়া মানি বেগটো, দিয়া দিয়া। দোস্ত দিয়া মানি বেগটো, মই অফিচ যাব লাগিব নহয়। ইফালে পূৰা এতিয়া খানা ৰেডি হৈ আছে, পিঁয়াজ কাটি আছোঁ, ইফালে জলকীয়াও কাটি আছোঁ। আজি খানা মুঠতে স্পেচিয়েল হ'ব। ৰাতিৰ পঁইতা ভাত পূৰা পানী ঢালি পূৰা মাৰ দিম আৰু আজি স্পেচিয়েল খানা। অলপ গেষ্টিকো লাগি আছে, তাৰ কাৰণে কিমাননো মাংস আঞ্জা কিবা কিবি খাই থাকিব। সেইকাৰণে ভাবিছোঁ আজি পানী ঢালি ভাত খাম। সুদা সুদা পানী ঢালি ভাত মাৰি দিম আৰু যি হয় হ'ব আজি। ইয়াতে পিঁয়াজ জলকীয়া আদা অলপ কাটি দিম, নহৰু 2টামান ছিটাই দিম, মিঠাতেল অলপ ঢালি দিম, বঢ়িয়াকৈ মাৰি দিম। তাৰপিছত যি হয় হ'ব। দিনটোৰ কাৰণে পূৰা পেট ঠাণ্ডা পৰি যাব। এইফালে চৰ্দি আৰু কাহো হৈ আছে। তাকে ভাবিছোঁ পানী ঢালা ভাত খালে বেছিয়ে হয় নেকি কাহ চৰ্দিটো। কৃষ্ণক চিংকে খাই দিম আৰু যি হয় হ'ব। ফ্ৰিজৰ পৰা ওলাই দিলোঁ ঠাণ্ডা পানী, এতিয়া ঢালি দিওঁ। এতিয়া ঢালি দিলোঁ খাবা আৰু আজি এসাঁজ। মাৰি দিলোঁ, তাতে অলপ নিমখ মাৰি দিব লাগিব এতিয়া। আজি অলপ স্পেচিয়েল খাই আছোঁ। এইফালে স্পেচিয়েল হয় নহয়, এইটো একদম আজিৰ ৰাতিপুৱাৰ স্পেচিয়েল খানা। এইটো অলপ নিমখ দি দিয়া। কৃষ্ণক চেন্দি খানাটো ষ্টাৰ্ট কৰি দিলোঁ। এতিয়া পূৰা খানি আছোঁ। একদম আজি মাৰ দিম। আৰু এইফালে পিঁয়াজ জলকীয়া, ইফালে কি আছে ভাজি আৰু সুন্দৰ অতি টেষ্টি। আজি দিনটোৰ কাৰণে পেটটো কিমান আৰাম পাব আজি এনেকুৱা খানা খাই দিলোঁ। ইয়াতে অলপ ক'লা নিমখ মাৰিব লাগিব। ক'লা নিমখৰ বটলটো লৈ আহ। এইফালে আমাৰ দুষ্ট খাব ৰেডি হৈ গৈছে। তুমি কি হ'লেও নাম খাবা দোস্ত? বিচনাতে খাবা দালি ভাত। তুমি খোৱা দালি ভাত। একদম অফিচ যাব দেৰি হৈ গৈছে, উপায় নাই আৰু। খাৰে খাৰে ভাতটো মাৰি দিওঁ, যি আছে বিচনাতে খাৰে খাৰে বহি খাব। এতিয়া আৰু সময় নাই। কৃষ্ণক চিন্তি মাৰি দিওঁ। টেষ্টি কৰে চিকেন। খাই দিছোঁ ক'বা আৰু কেনেকুৱা টেষ্টি। পুৰা মাৰি দিলোঁ। এইয়া এইফালে চোৱা।
ওপৰে ভাজি সেইটো চাই লওক ভাজি ওপৰে চিকেন আবারও আজি একার পুরা মারি দিয়েছে জলকীয়া পুরা জিলিকি আছে কাহিত জোতা চোতা পিন্ধি ৰেডি জোতা পিন্ধি পুৰা ভাত মাৰি আছো একদম সময় নাই আজি ইমাৰ্জেঞ্চি এইফালে অফিচৰ কাৰণে লেট হৈ গৈছো ইমান খাইছো ভাতটো শেষে হ'ব নোখোজে জ্বালা লাগিছে আৰু একদম গেষ্ট্ৰিকৰ টেবলেট এইটো পানী ঢালা ভাত বহুত দিন খাওয়া নাছিল বহুত দিনৰ মূৰত আজি হলো পানী ঢালা ভাত খাই বেয়া লগা নাই মজা লাগিছে কিন্তু জ্বালা বেছি হৈছে ফাইনেলি কৃষ্ণক চিন্তি মাৰি দিলো এইফালে পুৰা কাহি ফিনিছ পুৰা ৰখি বকি মাৰি দিলো যি আছে হাৰ্দিখিনি অকল বাচি আছে আৰু আলু পিচ ইমান খাব নোৱাৰি আৰু পেট ভৰ্তি হৈ গ'ল ফাইনেলি খাই লৈ ওলালো আজি ৰ'দটো বেছি দিছে ভাতটো খাই উঠি গেষ্ট্ৰিকৰ টেবলেটটো খাব নাপালে ভাল নালাগে সেইকাৰণে মই কি কৰিছোঁ টিঙৰ ওপৰত বঢ়িয়াকৈ শুকাই দিছোঁ আপোনালোকে যদি শিখৰ খায় ৰাতিৰ ৰহা শিখৰ আপোনালোকে ৰ'দত মেলি দিব খাই বঢ়িয়া ইণ্টাৰেষ্ট পাব মই সেইকাৰণে কি কৰোঁ শিখৰটো মই ৰ'দত থৈ দিওঁ ৰাতি কিনা শিখৰটো ৰাতিপুৱা খাই মজাই বেলেগ খাই কিছু ক'বা আৰু ফাইনেলি ওলালো মানি বেগটো দে ATM খান দেই আজি মানি বেগত পইচা নাই ATM পুৰা একদম ইফালে ATM চাৰিওফালে ATM চবকে বোলে পইচা ওলাই দিব লাগে ইফালে এখন ATM ল'লোঁ আৰু ATM খান ভৰাই লওঁ বঢ়িয়াকৈ ATM বিলাক সোমাই ল'লোঁ মানি বেগত এতিয়া গৈ থাকোঁ পিছত গাড়ী ওলাই ৰেডি হৈ আছে তাৰো গাড়ীখন এক্সিডেণ্ট হোৱাৰ পৰা মোৰ লগতে আপ ডাউন কৰে ব্ৰই আজি তাৰ গাড়ীখন অহাৰ কথা আছে কি কয় আজি তাৰো গাড়ীখন আহিব তুমিয়ে চলোৱা এতিয়া গাড়ীখন দোকানক লাগি চলোৱা তুমি হেলমেটটো লৈ নাই হেলমেট লাগিব আজিকালি হেলমেট নহ'লে 100 টকা 1000 টকা পায় হেলমেট পিন্ধিবই লাগিব হেলমেট নহ'লে নহ'ব ৰেডি অফিচ যাবৰ কাৰণে দোকানক লাগি আলাই লোৱা তুমি চলা দোকানক লাগি ফাইনেলি বাইকৰ পিছফালে বহি ল'লোঁ এতিয়া আমি যাব ওলাইছোঁ আজি এটা ভাল খবৰ আছে মোৰ বাইকখন আহিব বুলি কৈছে ঠিক হ'ব বুলি কৈছে কি কৰে অলপ দিনত যাই থ'ব লাগিব ব'লা যাত্ৰাটো আৰম্ভ কৰি দিওঁ কৃষ্ণক চিন্তি হনুমানৰ আশীৰ্বাদত দোকানত ৰখি দিবা বজাৰৰ পৰা পেট চিকল লৈ যাব লাগিব দিনৰ কাৰণে এইফালে আহি পালোঁ আমি চক আহি পালোঁ খাওঁ দে এইখন হৈছে আমাৰ মাজাৰৰ দোকান এক পেকেট চিকল লৈ লওঁ যি আছে ফাইনেলি চিখৰটো লৈ ল'লোঁ এইটো পকেটত ভৰাই লওঁ ৰাতিৰ চিখৰখিনি টিঙত মিলি দিয়াখিনি এতিয়া ওলাই লওঁ খাৱাৰ কাৰণে এইটো ওলাই ল'লোঁ কেমেৰাটো দেখাই দিয়ে এইফালে চিখৰটো
ফাইনেলি অফিচ আহি পালোঁ, অফিচত পূৰা আহি গাড়ী পাৰ্কিঙত লগাই দিলোঁ। এতিয়া আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ। ভাবিছিলোঁ ATMত সোমাম বুলি, আজি কিবা হৈছে লখৰাৰ ATMবিলাক চব বন্ধ। তাকে ভাবিছোঁ এই গধূলাই ওলাই লৈ যাম আৰু পইচাখিনি। কালি চেলাৰী সোমাইছিল, ভাবিছিলোঁ আজিয়ে ওলাই লওঁ পইচাখিনি, ATM বন্ধ।